next time.
প্রভু মহারাজ হয় প্রভু অপরাধ আবির্ভাব হওয়ার কারণ কি মহারাজ? পৃথিবীর রক্ষণার ভার আমার উপর দিয়া হয়েছে, কিন্তু এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ। তাৰ কাৰণ পৃথিৱীত অন্যায়, অধৰ্ম, অত্যাচাৰ, অবিচাৰ দূৰ সীমাত উপনীত হৈছে। ধৰ্মৰ নাম গোন্ধোৱাটো নোহোৱা হৈছে। ধৰ্মৰ ঠিকাটি লোককে নোৱাৰা হৈছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। তাৰ পৰিণামে অতি ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে পৃথিৱীৰ তল নিয়াব। আমাৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো মহাপ্ৰলয়ত ডুব যাব। দান যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ পেট পেলা হোৱাটো বাকী নাথাকিব। ধৰ্ম বুলিবলৈ একো নাই, সকলো অধৰ্ম গ্ৰাস কৰিছে। মই আৰু চাই থাকিব নোৱাৰো। কারণ কি মহারাজ? মহাপ্ৰলয় হোৱাৰ আগতে আন এটা মহাপ্ৰলয়লৈ সাজু হওক। আৰু পৃথিৱীৰ ধ্বংসৰ কাৰণে লক্ষ্মী এটা মহাদৈত্য সৰ্জন কৰিলে। সি এতিয়া এইফালে আহিব ধৰিছে। তাক ধ্বংস কৰাৰ আৰু সাধ্য নাই। লক্ষ্মী দৈত্য সৰ্জন কৰাৰ কারণ কি মহারাজ? লাহে লাহে সকলো জানিব পাৰিব। মই মাত্ৰ সাৱধান কৰি দিলো। মই এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ। তেন্তে নারী চরিত্র মূল লগত লক্ষ্মী প্রতিদ্বন্দ্বিতা করার পরিণাম নিশ্চয় দুঃখ। পরীক্ষা প্রবেশ পুত্র কৰিবলৈ অনেক দিছে। Look, people,
মাটির পড়া কি বিতরণ করবে উদয় চক্রাইতো খন্ড খন্ড করে সেরম
কিয় কাবিন না কাম কৰা নাই কি কৰিছে আৰু কি ভাবে সেই দক্ষৰ
দেৱৰ্ষীৰ কুচক্ৰান্ত কৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছে। নিমাত কিয়? তুমি জানিব লাগিব সঁচাক মিছা মিছা সঁচা কৰাটোৱে দেৱৰ্ষীৰ যুগে যুগে চলি জগত বাকীৰ আগত দেৱৰ্ষী উদকীয়া হিচাপে দেৱৰ্ষী এজন জ্ঞানী মানী ঋষি। তেওঁ কেতিয়াও মিছা আশ্ৰয় নকৰে। আপুনিহে মোক প্ৰতাৰণা কৰিছে। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মৰ কন্যা সৰস্বতী সমান আৰু শিৱৰ ভাগ্য জ্ঞানী মানী সুন্দৰী নাৰী তুমি দাম্ভিক, তুমি গৰ্বিতা, তুমি আজি বৃষ্টিক্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা? তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপো ভাবি চোৱা নাই? পৰিণামলৈ ভয় কৰি এই লক্ষ্মীক কৰ্তব্যদান বহালে। প্ৰভুৱে বুজক, এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কেনে ভীষণ হ'ব পাৰে। ভুল লক্ষ্মী, তুমি আজি ভুল পথে পৰিচালিত। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ তুমি হাহাকাৰ কৰি থাকিব লাগিব। সেইদিনা তোমাক উদ্ধাৰ কৰোঁতা কোনো নাথাকিব। লক্ষ্মী, আমি তোমাৰ চৰ্ত নকৰোঁ। তোমাৰ যুক্তি হেৰাই গৈছে। সেয়েহে আমি যোৱাৰ আগতে কৈ যাওঁ, শুনা লক্ষ্মী, ইউৱে কৰ্মফল, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় জানিব নিশ্চয়। সুন্দরী নরী থাকতে তুমি খরস্বতী কথা তোর পকঞ্জাক লোক গ্রহণ কৰিবলৈ কৈছা। সৰস্বতী কুৎসিত নাৰী, তোক কোনে ক'লে পুত্ৰ? হ'ব নালাগে। সৰস্বতী আমি সকলোবোৰ ব্যক্ত কৰি গৈছে। মই চাক্ষু অন্ধ নহয় মন্ত্ৰী। তই ভুল বুজিছ। এই পৃথিৱীৰ ভিতৰত সৰস্বতীৰ সমান জ্ঞানী মানী সুন্দৰী নাৰী অন্য কোনোৱেই নাই। তাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি। তেনেস্থলত তই নিশ্চয় কোনোবা অন্য নাৰীক লগ পাইছ। চেষ্টা নকৰিব মন্ত্ৰী। মই জানিব পাৰিছো ইয়াত শ্ৰীমন্দিৰ সুন্দৰী ৰত্ন সকলোবোৰ হেনো তোমাৰেই দক্ষী। সৰস্বতীও হেনো তোমাৰেই দক্ষী। এনে দক্ষী কন্যাক বিবাহ কৰা প্ৰস্তাৱ মোৰ পক্ষে সম্ভৱ নহয়। মই দক্ষীক বিবাহ কৰালে চিৰদিন দাস লৈ থাকিব লাগিব।
প্রতিজ্ঞা? নয় জাতীয় পাখি পিয়ানো করা আরে মই তো তুমি গরু ফোটাবো অন্তন্ন বিরাট চাপটা পূরণ করি বলে তুমিও রচন করেছিলাম সাবধান করছ। কোন মুখে রয়ে বাইত করিনি স্যার। জোড়ো জোড়ো অপরাধ কথা করা। তোর মুখ সামার গায়। পুত্র হইতই মাতৃক পত্নী রূপে আমাদের চাইছ। চোখ সজন করে মই মহাভুল করিল। এই ভগবানলৈ অলপ করিল। ভুল করিল মন্ত্রী মহালক্ষ্মী পুত্রভা হরি পরিহার ভগ্নীর প্রমোহিত চিরদিনের পাবে চিরনীল আহে আজি মোৰ হাতত নাম দৈত্য নাগৰ মোৰ সুদৰ্শন চক্ৰ আজি কাঠাৰ বস্ত্ৰ পৰিণত তুমি দৈত্যৰ কৰ্তৃত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য নাই দৈত্যৰ ৰাতি জগত পাখি উচ্চ স্বৰে চিঞৰি চিঞৰি কৈ গ'ল লক্ষ্মীয়ে হেনো তাৰ একমাত্ৰ পত্নী
কৰিব নোৱাৰি বৈকুণ্ঠদ্বাৰ তোমাৰ কাৰণে চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তুমি চৰিত্ৰ ক্ষমা কৰা প্ৰশ্নই নাই তুমি দৈত্যৰ পত্নী সেয়েহে আমি তোমাক পৰিত্যাগ কৰিলো Tapi
সেই মহান লীলা কেতিয়া কৰিব মহাৰাজ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী তেওঁ কৈছিল যে পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতি পলমে গতিকে মহাৰাজ সেইদিনলৈ আৰু বেছি সময় নাই মহাৰাজ আপুনি চিন্তা নকৰিব এক অসুস্থ মনে ভগৱান শ্ৰীহৰি কৰো আৰম্ভ সেই কথা সঁচা মহাৰাজ ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে মন্ত্ৰীবৰ মহাৰাজ ঋষিমুনিগণক মাতি আনি এই বিষয়ে কৰোঁ আলোচনা মহাৰাজ ঋষি মুনিগণৰ নাই প্ৰয়োজন আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে পৃথিৱীত যেতিয়াই হ'ব অমংগল তেতিয়াই এক অসুস্থ মনে ভগৱান শ্ৰীহৰি কৰিলে আৰাধনা ভগৱানে বিকৃত হৈ ভক্ত কৰিব উদ্ধাৰ আপুনি কোনো চিন্তা নকৰিব সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ প্ৰিয় বতৰ পুত্ৰ মই নাম মোৰ সত্যব্ৰত আছে মোৰ ধৈৰ্য কিমান পিতৃৰ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য কৰি ব'লা মন্ত্ৰীবৰ হৰি মন্দিৰত একান্ত মনেৰে আৰাধনা কৰোঁ দেখে জীৱনাৰায়ণ বলক মহাৰাজ বিধাতার অপূর্ব সৃষ্টিয়ে অমরাবতীপুর মুরে সাম্রাজ্য স্বর্গীয় জ্যোতিরে ভরা এই অমরাবতীপুর নুহে জানু দেবগণ দেবতার অমূল্য সম্পদ কিন্তু দেবগণ এইমাত্র দেবর্ষে 5 তারিখত আর কিছুদিন পাছত পৃথিবীত মহাপ্রলয় আরম্ভ হব এই পৃথিবীত জীৱ জন্তু চৰুতীন্য মনুষ্যকে আদি কৰি একো বাচি নাথাকিব সকলো ডুব যাব জলৰ মধ্যত আৰু তেতিয়াই যক্ষ ৰক্ষ দানৱবিলাকে মূৰ দাঙি এই দৈত্য দানৱগণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ
ইয়াৰ কি ব্যৱস্থা কৰিলা? মনুষ্যৰ পৰা পূজা বচন নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা। এই পৃথিৱীত যদি পূজা বচন যাগ যজ্ঞ আদি নকৰে তেতিয়াই সমগ্ৰ পৃথিৱীৰ কৰ্মই চানি ধৰিব। এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিয়ে কি ভাবিছে? রাখো দাদা ইটো দাদু বাইদেউ কাৰণ নাজানো নহয় নহয় জানো নাজানো মাইকৰ চাউণ্ড আপোনাৰ তাতেই শান্তি আছে। দৈত্য দানৱবোৰ আপোনাৰ কাৰণে আমি ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে দেৱৰাজ, আমি এতিয়া বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰে আলোচনা কৰাটোৱে ভাল। নহ'লে স্বৰ্গ ৰাজ্য ৰক্ষা কৰাটো কঠিন হৈ পৰিব। জগৎকৰ্তাবাদে ইয়াৰ উপায়ান কোনো নাই। আমি তালৈ যোৱা উচিত হ'ব। আমি যেনে স্বৰ্গ বচাবই লাগিব, নহ'লে আমাৰ এই দেৱতাৰ নাম পৃথিৱীৰ পৰা লুপ্ত হ'ব। তেন্তে ৰৈ থকাৰ সময় নাই। দেৱৰাজ, আজিলৈ সভাই মানলে ভংগ কৰিলো
তার কেন ওরে বিশ্বর অধিকারে তারপর নয়দত্ত তহতর জয় আর বিরাট হবে মনে হচ্ছে ফল মিত্র পরীক্ষা করিব অন্তর সরকার বিরক্ত কই এটি আর বুঝানাই অমান্য পতঙ্গ হই সব কিছুই মরিব এটা করিব পরাবি এই বিশ্ব জন্মই ভরা হয় জীবিত কালে করি মোর সন্তান জন্ম হবে করে তখন মূর্খর মুখ এটি ক্ষুদ্র পতঙ্গ আমি বিশ্বাস করি দত্তপতি এটি আমি আপনাকে চৈত্র রাজ্যর অধিপতি রক্ষা করার দত্তপতি মই তোমাদের কথা মানুষ ওরে নাম বসছে দৈত্য পৃথিবীর সমস্ত ভাই হরণ করি বলি লক্ষ্মী সজন করিছে মোর মৃত্যু ওরেও অতা বন্য মারে অসবই করির মোর হয়ে আমি বিশ্বাস করি দত্তপতি আমার অষ্টবিলাকে আপনার উন্নত করি ধান দান হয়ে গেছে হাজির ফলম একে লোকে মিলে বিশ্ব মহাফলয় ঘোষণা করিব লাগিব তোমালোকে কারণে সৈন্য করিব আমার পাথর গোবর কারণ শক্তি নয় পৃথিবী মহাফলয় ঘোষণা হব না সৃষ্টির অধিকারী হোক এ বক্তা অন্যায় পৃথিবীর মূল্যবান হস্তবল অর্পতার গুহা তাই সত্যে এগুলো আমি বিচার করিব লাগিব অতি উত্তম ভগবান তার হয়ে বিশ্রামী এক বেদান্ত বিরতি থাকি পৃথিবীর এক শক্তি সংগ্রাম করে জল থাকিব পারি আনন্দ করা জল ধরি করা এই মহাবীর জয়
আমি নিজেই মহাবিদ্যালয় সৃষ্টি করি নারদুর ব্রহ্মা খণ্ডন করিব পারি আপনার ব্রহ্মা চিরদিন থাকিব What?
সকলো ভাগ্যৰ আমি এতিয়া আপুনি যাওক কিবা উপায় মন্ত্ৰীবন দিনক দিনে পৃথিৱীখনে অন্ধকাৰ ঘালে গতি কৰিব ধৰিছে। নিতে নিতে নতুন ঘটনা প্ৰবাহেৰে
পৃথিৱীখন চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি বিনা মেঘে বজ্ৰপাত সেইবিলাকৰ কিবা কাৰণে ভাবি পাইছে কোনোবাই যেন মুক্তাই পুতলাৰ পৰা সত্যব্ৰত মোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই ৰাজ্যৰ চাৰিওফালে পহকিনি কৰি ৰাজ্যময় তথাপিও সকলোৰে মনত এটা ভাৱৰ হৈছে উদয় কিবা যেন মহাপ্ৰলয় হৈ গোটেই পৃথিৱীখনে গ্ৰাস কৰিব কিয় প্ৰজাসকল নীৰৱ নিস্তব্ধ হৈ চাই আছে মন্ত্ৰীবহৰ ইয়াৰ এটা উপায় দিয়ক মন্ত্ৰীবহৰ ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই অমংগল খণ্ডৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব এনে অমংগলৰ সময়ত মই মহাযজ্ঞ কেনেকৈ সমাধা কৰোঁ আৰু এই যজ্ঞলৈ আহিব বাবু দেখাত সুন্দৰ ব্ৰাহ্মণ যেন মোৰ ভয় নহয় দয়া কৰি আসন গ্ৰহণ কৰক আমাৰ সময় বৰ তাকৰ নকৰা মই একো বুজিব পৰা নাই চাৰিওফালে কেৱল বিপদৰ আগধৰি দেখি মই একেবাৰে দিশহৰা হৈ পৰিছো পৃথিৱীত মহান প্ৰলয়ৰ আৰম্ভ হৈছে তাৰ ফলস্বৰূপে দেশত মাৰি মৰক আকাল দুৰ্যোগ দেখা দিছে শান্তি নোহোৱা হৈছে সেই দৃশ্য ময়ো অকণিকে দেখিবলৈ পাইছো ৰাজ্যৰ চাৰিওফালে প্ৰজাৰ হাহাকাৰ ধৰি ময়ো শুনিবলৈ পাইছো প্ৰকাশ কৰক সকলো ভাঙি পাতি মই কলে অতিষ্ঠ হৈ পৰিছো আপোনালোকে যজ্ঞ আৰম্ভ কৰক আপোনালোকে যজ্ঞ আৰম্ভ কৰিব গতিকে যি গানে নহওক কিয় মুক্ত হস্ত হাঁহি মুখে মই কৰিম প্ৰয়োজন হ'লে নিষ্প্ৰাণ মই দিন বিসৰ্জন আমি জানো মহাৰাজ আপুনি পৃথিৱীৰ এজন মহান জ্ঞানী গুৰু আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ লগতে নিজ প্ৰাণ বিলাবলৈ
বৰ প্ৰকাশ কৰা সকলো ভাঙিব সত্য ব্ৰতৰ অসাধ্য এই পৃথিৱীতে একোৱেই নাই প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব মহাৰাজ ব্ৰাহ্মণ জাতি আপুনি নিজেই নিজকে পাহৰি যাব মই ভাবো দেশৰ এই অমংগলৰ সময়ত আপুনি ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে নহ'লে বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব মহাৰাজ দেশৰ চাৰিওফালে মহাপ্ৰলয় আগুৰি ধৰিছে বিপদ খণ্ডনৰ হেতু ঋষি মুনিগণে মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে সত্যবধ দানী ৰজা বুলি ত্ৰিজগতে জানে তেনে স্থলত মই ব্ৰাহ্মণসকলক কেনেকৈ বিমুখ কৰোঁ এই মহাৰাজ সকলো আশ্ৰিতাইহে নিজ কৰ্তব্যত অগ্ৰসৰ হওক মহাৰাজ আমাৰ যজ্ঞখন পাৰ হৈ গ'লে দানৰ কোনো প্ৰয়োজন নহ'ব গতিকে দান দিব পাৰে নে নোৱাৰে যথাযথভাৱে আমাক আমাৰ দানৰ কথা শুনি মহাৰাজ ভয়ত অস্থিৰ হৈ পৰিছে সেয়েহে হয়তো মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হ'ব পৰা তেন্তে ব'ল মিছাতে ইমান কৰে যুক্তি তৰ্ক ব'ল সত্যবধ ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণক বিমুখ কৰিব সত্যত বৰ্তি হৈ থকাৰ কাৰণে স্বয়ং ভগৱানে মোকে পৃথিৱীৰ শ্ৰেষ্ঠ ৰাজস্ব বুলি স্বীকাৰ কৰি এই জম্বুদী উপহাৰ দিছিল মই কোনো দান লৈ বা প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হ'ব যাতে কোনো কাৰণতে প্ৰতিজ্ঞা ভংগ নকৰে মহাৰাজ মোক কোনো বাধা নিদিব বন্ধু হে জবৰ মই চন্দ্ৰ সূৰ্য সাক্ষী কৰি কৰিছোঁ প্ৰতিজ্ঞা ৰাজ্যৰ মংগলৰ হেতু ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি প্ৰয়োজন হ'লে নিজ প্ৰাণ বিসৰ্জন দি হ'লেও মই মোৰ প্ৰতিজ্ঞা পূৰণ কৰিম মই সত্য 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 যিনি সত্য পাই কৰিছোঁ প্ৰতিজ্ঞা যিজনে নহওক কিয় মুক্ত হস্ত হাঁহি মুখে মই কৰিম ৰাজলক্ষ্মী ৰাজমাতাক মই কেনেদৰে পৰিত্যাগ কৰোঁ নহয় ব্ৰাহ্মণ নহয় এনে এধান ভিক্ষা মোৰ পৰা নিবিচাৰিব যদি মই প্ৰতিজ্ঞাবদ্ধ তাৰ পৰিৱৰ্তে অন্য দান কৰক গ্ৰহণ ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি প্ৰয়োজন হ'লে নিজ প্ৰাণ মই দিম বিসৰ্জন তথাপিও ৰাজলক্ষ্মীক মোৰ বুকুৰ পৰা কাঢ়ি লৈ নাযাব বিশ্বমৰ মোক ক্ষমা কৰক আমাক অন্য ধৰণৰ নাই প্ৰয়োজন আপুনি প্ৰতিজ্ঞা বন্ধ কৰক যদি কৰে আপুনি প্ৰতিজ্ঞা ৰক্ষা কৰক মই প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক মহাৰাজ মই আগতেই কৈছিলোঁ নহয় আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক এই দুজন ব্ৰাহ্মণ নহয় কোনোবা দুৰ্দান্ত অসুৰে
নহ'বা মহাৰাজ আমি আৰু এক মুহূৰ্ত পালন কৰিব লাগে আপুনি প্ৰতিজ্ঞা পালন কৰিবনে নকৰে উত্তৰ দিয়ক তুমি যদি ৰজা প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ মহাপাপৰ নিষ্কাশন কৰা
মন্ত্ৰীবল সত্যব্ৰতৰ ভাগ্যচক্ৰ আদি নিয়মিত কৰাৰ দেশতে সোমাই কৰি আমি লগতে মোৰ মৃত্যু জানিব নিশ্চয় আজি সন্ধ্যে ৰাজভাৰ আপোনাকে এনে বিপদৰ সময়ত আপোনাক এৰিব নোৱাৰো আপোনাৰ অবিহনে মই এই ৰাজ্যত থাকি কি কৰিম ময়ো যাম আপোনাৰ লগতে মহাৰাজ মোৰ পৰম হৈছে যাত্ৰা আৰম্ভ কৰিব লাগে Oh,
আজি শেষ ৰাতি মহাপ্ৰলয়ৰ আৰম্ভ সাগৰ পানী গোটেই পৃথিৱী ডুবাই পৃথিৱী তোমাৰ বাবে আৰু কোনো জীয়াই ভয়দক্ষ ফুলক নিৰ্যাতন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব চাৰিটা ধৰণ কৰি আছে মহাপ্ৰলয় কি পানী যোগ কৰে তার একে আকৃতির প্রাণীকে মারিব আমি তার তার করি নিধন করি আর পুনর মৎস্য উদ্ধার করি সারিবে উদ্ধার মহাপ্রলয় আরম্ভ হয় আগে তোমার কাপড়ে এখন ডাঙর নৌকা তাতে তোমার কখন তরুণ কখন জিনখোৱা পিছৰ কল্পত সদন কৰিবৰ কাৰণে নৌকা তুলি এই মহাপ্ৰলয় 7 দিন 7 ৰাতি আমি স্পট কৰি পুনৰ তোমালোকৰ ওচৰলৈ আমার মূৰৰ ওপৰত এটা ফুল দেখিছা তেতে তোমালোকৰ নৌকা বাপুতে আমাৰ ঘৰ সৈতে মেৰাই ধৰিব
চাৰিওফালে কেৱল মহাপ্ৰলয় অৱজননী গৈছে তেনে কৰি অধিবেশন ৰাখিবই লাগিব খবৰৰ গোপন স্থানত লুকাই থাকোঁগে
মঞ্চ রূপ ধারণ করে বেদহস্ত তরুণ রূপসার ফুল অকণি আৰু সত্য বৰ কষ্টৰ মাজেৰে এই উদ্ধাৰ কৰিব প্ৰজাপতি এই কাজটো আপুনি ভালকৈ ৰাখিব আপোনাৰ কৃপাতে দৈত্যৰ হাতৰ পৰা ৰক্ষা পালোঁ বিপদত সকলোৱে আমাক স্মৰণ কৰিছে আমি উদ্ধাৰ কৰিম ময়ো এতিয়া নিজ কৰ্তব্য অগ্ৰসৰ রাম